Hello guys, welcome to my new vlog. আজি শিক্ষক দিৱসৰ সকলোলৈ শুভেচ্ছা জনালো আৰু এতিয়া স্কুল যাবলৈ ওলাইছো। বলক এতিয়া স্কুলত গৈ পেলাই লগ পাই আছো আপোনালোক সকলোকে। গাইজ স্কুল আহি পাই গৈ আৰু চাওক এইফালে বাইদেউহঁতে কামত লাগি আছে আৰু এইফালে চাওক সকলো ল'ৰা ছোৱালীয়ে আৰু আজি ছাৰ বাইদেউহঁত নাজিৰালৈ যাব আৰু সেইটো কাৰণে অনুষ্ঠানটো অকণমান সোনকালে শেষ কৰিব লাগিব। সেইটো কাৰণে আৰু এতিয়া আমি সকলো বহি আছো। সৰ্বোচ্চ পদৰ যিগৰাকী অধিকাৰী বুলি আমি কওঁ আমাৰ দেশখনৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি পিছতে
আচলতে থাকে উপৰাষ্ট্ৰপতি। যেতিয়া ৰাষ্ট্ৰপতিজন আচলতে নাথাকে বা তেওঁৰ কিবা কাৰণত তেওঁক ছুটি ল'বা কিবা হয়, ছুটি ল'বলগীয়া হয় বা বিহু হয়, এনেকুৱা ধৰণৰ কাৰ্যত খুব জৰুৰীকালীন অৱস্থাত আচলতে উপৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সেই বিশেষ পদবীটো চলাবলগীয়া হয়। আমি এনেকুৱা ধৰণৰ কাৰ্য দেখিছোঁ। গতিকে আমি যদি ক'বলৈ যাওঁ, আজি সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন আৰু তেখেতৰ জন্মদিনটোকে আমি আচলতে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ ভাৰতত। আৰু আজি আমি ধন্যবাদ দিছোঁ আজি এই দিনটো আচলতে শংকৰদেৱ বিদ্যালয়তো আচলতে এনেদৰে পালন কৰাৰ বাবে। আৰু যিহেতু আজি সময় একেবাৰে কম, আমি গ্ৰুপত পাইছিলোঁ যে আজি তেওঁলোকৰ কাৰ্যসূচীও আছে, শিক্ষকসকল আজি নাজিৰালৈ যাব। গতিকে বৰ দীঘলকৈ ব্যাখ্যা কৰা আচলতে এইটো সময় নহয়। যিহেতু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ যদি আমি জীৱনী পঢ়িবলৈ যাওঁ, তেতিয়াহ'লে আজি হয়তো আমি এই যিখন সময় আছে, এই সময়খনত আচলতে তেওঁৰ জীৱনৰ জীৱনী যি আছে, তেওঁ এই জীৱনী ব্যাখ্যা কৰি আচলতে আমি সমাপ্ত কৰিব নোৱাৰোঁ। একেদৰে তেওঁ এজন চিন্তাবিদ, জ্ঞান দিয়াৰ পৰা বা ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে জনোৱাৰ পৰা আচলতে আমি বিৰত কেলে আমাৰ এইসকল আচলতে মহান মনীষীৰ কথা যদি আমি তেওঁলোকক বুজাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিখিনি পাঠ্যক্ৰম আমাক পঢ়িবলৈ দিয়ে, যিখিনি হোমৱৰ্ক কৰিবলৈ দিয়ে, এইখিনি আচলতে ক'ৰবাত নহয় ক'ৰবাত থাকি যাব, পুথি বিচুতি হ'ব বা পৰীক্ষাত ৰিজাল্ট বেয়া হ'ব, এনেধৰণৰ চিন্তাসমূহ আমাৰ প্ৰায় অভিভাৱকৰ থাকে। আৰু এইটো চিন্তা কৰিয়ে আচলতে আমাৰ আজি যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো আগবাঢ়িছে। গতিকে মই ভাবোঁ প্ৰতিযোগিতাৰ দৌৰত নানামি আচলতে এনেধৰণৰ যিসমূহ আমাৰ মহান দাৰ্শনিক চিন্তাবিদ, শিক্ষাবিদ আছে আমাৰ ভাৰতৰ, আটাইতকৈ প্ৰত্যেকৰে আচলতে জীৱন বৃত্তি আমি ছাত্ৰ ছাত্ৰীসকলে জনা উচিত। আৰু এতিয়া সাধাৰণতে দেখিবলৈ পোৱা গৈছে, আপোনালোকে অপ্ৰিয় হ'লেও কিন্তু খুব সঁচা কথা এটা মই আজি আপোনালোকৰ আগত কৈ যাওঁ যে আমাৰ লাহে লাহে আমাৰ যিটো অসমীয়া ভাষা, যিটোক লৈ আচলতে আজি আমি গৌৰৱ কৰোঁ, এই অসমীয়া ভাষাৰ যিসকল মহান মনীষী লাগিব। গাইজ স্কুলত বেছি ভিডিঅ' কৰা নহ'ল আৰু বাইদেউহঁত তাৰপিছত গুচি গ'ল নাজিৰালৈ তেওঁলোকক মাতিছিলে মানে নাজিৰা শংকৰদেৱ স্কুললৈ। আৰু এইফালে চাওক সৰু মাছ পাতত দিয়া খাম, আৰু এয়া আমিজানহঁতে তৈয়াৰী কৰি আছে।
এয়া মাছ পুৰা হৈ গ'ল আৰু এতিয়া খাম আৰু আপোনালোকে এনেকৈ খাই নাই কমেণ্টত জনাব। হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় উন্মাগৰা উলাহত মই আপোন ৰাতিলৈ এয়া চাওক আমাৰ ঘৰত কিমান ডাঙৰ কন্দু বাঁহ এটা আছিলে আৰু ওচৰৰ দাদা কেইজনমানে কন্দু বাঁহটো ভাঙিলে আৰু এয়া চাওক কিমান কন্দু পোৱালি আছে আপোনালোকে দেখিছে। জাগৰো মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মলয়াই কয় কথা তুমি আজি ভিডিঅ' এয়াই আছিল। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।